Guys, মই আটা আবি পতবাই নললো। গাইস কি বলে আটা আবি কথা বেয়া দু মই কবা নললো। কে মানে মোক নাচাই নে কি নাজনো আৰু। তো হে গাইস গুড মৰ্নিং সকলোকে মই আহি আছো এতিয়া কোম্পানীৰ পৰা তো কোম্পানী হৈছে মোৰ ইমামি মই তাত নাইট ডিউটি কৰিছোঁ তো নাইট ডিউটি কৰি মই এতিয়া ঘৰ বুলি আহি আছোঁ তো ঘৰ নাপাওঁতে আমাৰ হাদেলাতে দলং এখন আছে তো দলংখনত মই অকণমান টাইম ৰখি মোৰ এই ভিডিঅ'টো আজি 4 নম্বৰ ভিডিঅ' তো এই ভিডিঅ'টো আজি মই ষ্টাৰ্ট কৰিছোঁ সকলোৱে জানেই চাগে আজি কি হয় তো আজি হৈছে সৰস্বতী পূজা তো আজি সৰস্বতী পূজাৰ সকলোকে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিলে আৰু বিদ্যাদেৱী সৰস্বতী মাক আমি সকলোৱে পূজা কৰিম আজি তো যিসকল আগন্তুক মেট্ৰিক পৰীক্ষাত মানে অৱতীৰ্ণ হ'ব তো তেখেতসকলকো মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা পৰীক্ষা দিব লগা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি বহুতেই ভাল কথা আজি যিহেতু সৰস্বতী পূজা তো তোমালোকে ভালদৰে পূজা অৰ্চনা কৰা তো পূজা অৰ্চনা কৰি ভালদৰে পৰীক্ষা দিয়া তো মা দেউতাৰ অকণমান নামটো উজ্জ্বল হ'ব তো মা দেউতাৰ কাৰণে কৰা সেইখিনি বিশেষ মই বেলেগ নকওঁ ধৰক তো পৰীক্ষা আহিয়ে আছে তো মই এতিয়া গাইজ গৈ আছোঁ ঘৰলৈকে ঘৰত গৈ অকণমান টাইম শুম চাগে কি যিহেতু আজি হৈছে সৰস্বতী পূজা তো মই ক'ত যাওঁ কি কৰোঁ আপোনালোকক সকলোকে মই গোটেইখিনিয়ে দেখুৱাম আজি আৰু কাৰ লগত যাওঁ মই তো সেইটো আপোনালোক সকলোৱে গম পাবা তো ভিডিঅ' মে বনে ৰহি আপ লোক তো গাইজ এগেইন গুড মৰ্ণিং সকলোকে তো মই ৰাতিপুৱা ভাগত দেখুৱাইছিলোঁ যে মই ডিউটিৰ পৰা আহি তাত দলঙত ৰখিছিলোঁ তো ভিডিঅ'খিনি তাৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ তো এতিয়া সময় 10টা বাজিয়ে গ'ল তো পূজাত যাবলগীয়া সকলোবিলাক ৰেডিয়ে হৈছে চাগে তো মই এতিয়ালৈকে গাই ধোৱা নাই তো এইমাত্ৰ শুই উঠিলোঁ মানে তো সেইটো কাৰণে তো গা পা ধুই লওঁ তো মই ৰেডি হৈ লওঁ তো আপোনালোকক দেখুৱাই আছোঁ কি পিন্ধি যাওঁ কেনেকৈ যাওঁ আৰু আমাৰ মাহঁতে এতিয়া খানা খাব মাহঁতে কোনি খানা খাব মায়ে কোনি মাহঁতে মানে ঘৰতে মানে প্ৰত্যেকবাৰে এনেকৈ খানা খায় তো আমাৰ ঘৰৰে তৰালি ধৰক বা বৌ দাদা গোটেইকেইটা মানে খানা খাব আৰু আজি ইয়াতে আমাৰ ইয়াতে বহায় তো বেলেগত নাযায় আৰু আমিও চাগে ফুৰি আহি লাষ্টত ইয়াতে ভাত খাম চাগে পইচা আমাৰ পৰা মাৰি তুলিছে 50-60 টকা লৈছে মোৰ পৰা তো মই দেখুৱাই আছোঁ আপোনালোকক কি কাপোৰ পিন্ধো তো চাই থাকক ভিডিঅ'টো তো গাইজ এতিয়া মই যাবলৈ ওলাইছোঁ পূজাত তো গা পা ধুই আহিলোঁ তো এইযোৰা মোৰ ড্ৰেছ তো এইটো মই লৈছোঁ ষ্টিকডাল তো এইডাল নতুনকৈ আনিছিলোঁ ভিডিঅ' শ্বুট কৰাৰ কাৰণে তো ষ্টিকটো লৈ লৈছোঁ কাৰণ কিয় লাগিব পাৰে তো সেইটো কাৰণে তো নতুনকৈ আনিছিলোঁ এইডাল তো ড্ৰেছযোৰা চাব পাৰে মই দেখুৱাই দিছোঁ একবাৰ তো কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাব আপোনালোকে তো লগ পাম পূজাত বাই বাই তো গাইজ মোৰ এতিয়া মই ওলাই ৰেডি তো মই এতিয়া যাবলৈ বুলি ওলাই আহিছোঁ তো মোৰ সৰস্বতীজনীৰ ঘৰ মোৰ গাঁৱতে তো যিসকলে জানে গমেই পায় তো সৰস্বতীজনী এতিয়া ৰেডি হৈ আছে মানে ৰেডি হৈ আহিছে আৰু বাটলৈকে তো মই আপোনালোকক দেখুৱাই আছোঁ আৰু তাইক কেনেকুৱা লগা হৈছে আপোনালোকে ক'ব দেই গাইজ তো তাইক মানে মাঘৰ বিহুৰ দিনা এযোৰ কাপোৰ কিনি দিছিলোঁ তো কাপোৰযোৰ আজি তাই পিন্ধি আহিছে তাই মানে তো আপোনালোকক মই দেখুৱাই আছোঁ তাইক তো কেনেকুৱা লাগিছে আপোনালোকে ক'ব এইজনী গাইজ মোৰ সৰস্বতীজনী তো কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় এটা কমেণ্ট কৰিব তাইৰ ফূৰ্তি চাওকচোন গাইজ এইযোৰা কাপোৰযোৰা সেইদিনা আমি আনিছিলোঁ তো মই ছেকেণ্ড পাৰ্টটোত আপোনালোকক দেখুৱাব খুজিছিলোঁ কিন্তু ছেকেণ্ড পাৰ্টটো এতিয়ালৈকে মানে আপলোড কৰা যোৱা নাই কাৰণ কিয় মোৰ অলপ প্ৰব্লেম হৈ আছিলে তো আজি এটা ভিডিঅ' আপলোড কৰিছোঁ তো আপোনালোকে ভিডিঅ'টো চাব আৰু কেনেকুৱা লাগিছে ক'ব তো তাই এতিয়া মানে ৰেডি আমি দুয়োটা মিলি আজি এতিয়া ফুৰিবলৈ যাম নে কি অ'কে বাই বাই তো গাইছে এইবাৰ আহি পাইছোঁ আমি পাঁচগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় ধুনীয়াকৈ সজাইছে তো সৰস্বতী পূজা বুলি এইটোৱে হৈছে পাঁচগাঁও বিদ্যালয়ৰ প্ৰতিমূৰ্তি তো বহুত ধুনীয়া লাগিছে তো এতিয়া সেৱা কৰি লওঁ এটা তাই সেৱা কৰিবলৈ গৈছে ময়ো এটা সেৱা কৰিয়ে লওঁ তো দেখুৱাই আছোঁ এইবাৰ দমদমাত যাম চাগে তো দমদমাত দেখুৱাই আছোঁ এইবাৰ আহিছোঁ দমদমা মহাবিদ্যালয়ত তো তাই এতিয়া সোমাই গৈ আছে তাইৰ এতিয়া মানে ছেকেণ্ড চেম পাইছে হা গাইজ তো তাই এতিয়া মানে কলেজত আহিছে এইজন আমাৰ মহান পুৰুষজন আৰু তাৰ ড্ৰেছটো গোটেই মই দেখাই দিছোঁ কেনেকুৱা লাগিছে ক'ব তাক কমেণ্ট কৰি কিনে একদম হাঁহি যায় মানে বেলেগ এটা আৰু
স্মাইল হৈ আছে তাৰ কিয় বা গম নাপাওঁ আৰু কিয় ইমান স্মাইল হৈ আছে তোমাৰ লাগি আছে যে গাইজ মোৰ লগত আহাৰ কাৰণে এতিয়া বেলেগ ছোৱালী নাচাবা কিন্তু চাবা কিন্তু যদি কোনোবা ছোৱালী চোৱা মই গাইজ এডাল লগত লৈ গৈছোঁ এডাল কোনোবাই যদি চুৰ কৰে সম্পত্তি দিছোঁ আৰু এতিয়া বেকালি দিওঁ এইবাৰ আমি আহি পাইছোঁ দমদমা মহাবিদ্যালয়ত তো সৰস্বতীজনীয়ে বোলে কিবা ক'ব মানে গাইজ তাই মানে আগতে মানে সপোন আছিলে এইখন স্কুলত পঢ়া মানে এইখন কলেজত পঢ়া তো তাই কৈ দিয়া কি ক'ব হৈছিলে নহয় কি একো নহয় কোৱা গাও নোকোৱা কিয় দেই ক্লাছ কৰিছোঁ গাইজ মানে এনেকুৱা কথাটো মানে দমদমা কলেজখনত মানে বহুত ডাঙৰ ডাঙৰ ছোৱালীবিলাকে আহে মানে যিবিলাকে মানে বি এ পঢ়ে এইবিলাকে আহে আৰু বেলেগো আহে দিয়াচোন কিন্তু মই মানে ফাৰ্ষ্ট টাইম আজি মানে ইয়াতে আহিছোঁ মানে এইটো কাৰণত আনিছিলোঁ মানে মই যেতিয়া মানে ভাবোঁ যে মই এই কলেজখনৰ মানে হেৰি মই ভাবিছিলোঁ আৰু যেতিয়া মই হাই ছেকেণ্ডেৰী পাছ কৰিম যেতিয়া মই কলেজত এডমিশ্যন ল'ম তেতিয়া মানে দমদমা কলেজত মানে মই ভৰি দিম আৰু সৰস্বতী পূজাত আৰু ফাইনেলি আজি মানে মই আহি পালোঁ আচ্ছা কেনেকুৱা লাগিছে ধুনীয়া লাগিব মানে ভাল লাগিছে হ'লেও স্কুলৰ টাইপৰ দৰে নাই স্কুলৰ দিনকেইটা বহুত ধুনীয়া আৰু স্কুলৰ সৰস্বতী পূজা মই মানে এনেকুৱা ফিলিং গৈছে আৰু এতিয়া তাই কৈছে যে মানে আগতে স্কুলৰ মানে যিটো লাইফ আছিলে স্কুলৰ লাইফটোৰ লগত মানে এইটো নিমিলে আৰু মানে নিমিলে মানে কেনেকুৱা ধৰক গাইজ স্কুলত যিটো পৰিৱেশ থাকে সৰস্বতী পূজা যে ছাৰ বাইদেউসকল আহিব ইয়াতে মানে ধৰক সকলো ল'ৰা ছোৱালীবিলাক ডাঙৰে হয় যিহেতু তো হ'লে নিজা নিজা পৰিৱেশত মানে ঘূৰি থাকে এতিয়া আমি মানে দমদমাৰ পৰা এতিয়ালৈকে ক'তোৱে যাবই পৰা নাই তো তাই মানে ফটোশ্বুট কৰি আছে বহুতখিনি লগৰ বান্ধৱী আহিছে তাই তো সেইটো কাৰণে আমি মানে ইয়াতেই ফটোশ্বুট কৰিলোঁ তো মানে কি হ'ল মোৰ চোলাটোৰ বিষয়ে মই অলপ কৈ দিওঁ মানে মই এটা মৰ্ণিং আহোঁতে আপোনালোকে দেখিছিলেই চাগে তো মই মৰ্ণিং ৰেড কালাৰৰ চোলা পিন্ধি আহিছিলোঁ কিন্তু তাইৰ কাপোৰযোৰৰ লগত মানে মিলাকে এযোৰ মানে এইটো চোলা মানে অৰ্ডাৰ দিছিলোঁ তো অৰ্ডাৰ কালি আহি নাপালে কিন্তু আজি ভগৱানৰ কৃপাত তেতিয়া আহি পাইছে তো মই জিলিকিতে কিবাকে চেঞ্জ কৰি ল'লোঁ তো চেঞ্জ কৰি পিনে ইয়ালৈকে আহিছোঁ তো তাই এতিয়া ফটো উঠি আছে লগৰবিলাকৰ লগত আপোনালোকে দেখাই পাইছে আজি বাকী বেলেগত যোৱাই নহ'ল আমি দমদমাত চাগে পাৰিলে এবাৰ যামগৈ মানে কি হ'ল পাঁচগাঁৱত আহিলোঁ তো দমদমা কলেজৰ পৰা এতিয়া ক'তোৱে যাব পৰা নাই তাৰ মানে লগৰ বহুতখিনি আহিছে সেইটো কাৰণে ক'তোৱে যাব পৰা নাই তো চাই লওঁ ক'ত যাওঁ আৰু তো টাইমটো এতিয়া 2টাই বাজিলে তো 2টা বাজিলে অকণমান দেৰিকৈ গধূলি হ'ব তো তাই সোনকালে ঘৰলৈকেও যাব লাগিব তো চাওঁ আমি ক'ত যাওঁ আৰু তো আপোনালোকক দেখুৱাই আছোঁ ক'ত যাওঁ তো গাড়ীত এতিয়া মানে এতিয়া ফটোশ্বুট কৰিলোঁ তো এইবাৰ আমি মানে দমদমা কলেজত খিচাৰি খাই লওঁ মানে খিচাৰি নাখাওঁ কৈছোঁ এনে কৈছে গাইজ তাৰ মানে দমদমা ছোৱালীকেইটা ভাল লাগিছে কলেজৰ সেইটো কাৰণে মানে খাওঁ লগাইছে আৰু লিপষ্টিক ক'ৰ পৰাই বা লগাইছে কৃষ্ণ পাবা নচ্ছোঁ আজি কিবা কৈছে মই ফটো উঠি থাকোঁতে কিবা এংগেজ কৰিছা তুমি নাই এংগেজমেণ্ট চাবৰ কাৰণে মই আপোনালোকক দেখাই দি আছোঁ এটা বস্তু চাব ৰ'ব গাইজ এইবিলাক কি চাওকচোন তাৰ কি লগাইছে এই নমুনাটোৱে ক'ৰ পৰা বা লগাইছে আৰু ক'ৰবাত লাগছি না আৰু নাই গাইজ আৰু ক'তো লগা নাই এইবিলাক লাগছি মা ক'ৰ পৰা কি লগাইছে কোনোবা ছোৱালীৰ লগত কিবা লুটি ঘটি কৰিছি মই এইবিলাক আকৌ লগোৱা নাই ডিপি দিছেনে বিদ্যাৰে মই এইবিলাক একো লগোৱা নাই তাই এনেই কৈ আছে মানে তাই এইবিলাক ক'ৰবাৰ পৰাই লগাই দিছিল তাই মানে মোৰ লগত কাজিয়া কৰাৰ দমদমাত এয়া খিজাৰি আৰু আমাৰ এইটো টক দিছে বিলাহী টক তো গাইজ আমি অলপ খাই লওঁ তো তাৰপিছত আপোনালোকক দেখুৱাইছোঁ আৰু কি কৰোঁ আৰু ক'ত যাওঁ কি খাই আছা জলি খিচাৰি কেনেকুৱা লাগছি চলি কি কৈছা বহুত ধুনীয়া আছে দিয়া তো গাইজ আমি এতিয়া আকৌ আহিলোঁ ইয়ালৈ ফটো উঠিবলৈ মানে খিচাৰি খাই ল'লোঁ কিন্তু ভাইটি আহিলে মানে মোবাইলটো সি লৈ গৈছিলে যিটো নতুন আইফোনটো লৈছিলোঁ তো আকৌ সি লৈ গৈছিলে সেইটো কাৰণে মানে মই এতিয়া তাৰ পৰা অলপ টাইম ৰাখি মানে ফটো উঠিম ভিডিঅ' উঠিম ক'ত গেলি অসুবিধা হোৱা নাই গাইজ মই আটা আপি ফটো পাই নিলোঁ গাইজ কি বোলে আটা আপি বেয়া দিওঁ মই ক'ব নোৱাৰোঁ কিয়া মানে মোক নাচাই নে কি নাজানো গাইজ তাৰ বোলে বাদ দিওঁ এতিয়া তাৰমানে তাক বোলে কোনো আপি চোৱা নাই এতিয়া কি কৰিম এতিয়া আপোনালোকে এতিয়া যিহেতু ভিডিঅ'বিলাক যোনে চাই
তো আপিলে যাতে এটা কমেণ্ট দিয়ে মোৰ তাত বোলে ভাইটিৰ নম্বৰটো দিয়া মই আপোনালোকক নিশ্চয় দি দিম মানে তাৰ নম্বৰটো দি দিম আৰু মানে মোৰটো নেদাও তাতকৈ দিম গেৰাণ্টি তাতকৈ দিম হয়তো কোনোবা আপি মাইৰ নম্বৰটো হ'লেও দিব পাৰো আপোনালোকে ফোন একবাৰ কৰিব আৰু ক'লো ক'ত গেলি মই আপি চাই আছো ক'ত ইয়াতে আঘাত তলে মাটি আৰু কেতিয়া চালি আপি আদৰ খাওঁ নাই কে আপি পচন্দ নালাগে পচন্দ নালাগে নাচাই আমাক হা নাচাই আপি আগতে ভাল পাইছিলি বেছি আগতে নাই আগতে আছিল কিন্তু হ'লেও বাহাদি গুচি গ'ল সেইডাল বাহাদি বিকি কিনে এতিয়া খাই আছো মানে ক'লো বোলে বাহাদি খাই আছো এতিয়া আপি এটাই ভাল পাইছিল বোলে এতিয়া ভাল পালি আপিটো এতিয়া চাক আজিকালি আৰু আপি যেনেকে তেনেকে নাটকাৰি আছো এতিয়া তথাপিতো আৰু কলোৰ দৰে চলি কিন্তু মই আপোনাক 100% কৈছো কলোৰ দৰে চলি আৰু ক'তো নাপাম মই গেৰাণ্টি তাৰ দৰে মনত চলি মই 100% দি কৈছো তাৰ দৰে মনত চলি ক'তো নাপাম মোৰ ভাল বন্ধু সি আৰু আমাৰ এই মলেৰ কথা মই নকওঁ মানে জাবৰাৰ কথা মই নকওঁ কাৰণ কি সি আপি তাক ভাল পায় কিন্তু সি মানে গুৰুত্ব নিদিয়ে সেইটো কাৰণে সি এনে কৈ আছে তাক মানে আছে সি কাৰোবাৰ লগত মেছেজ কৰি থাকে গাইজ কিন্তু আমি গম নাপাওঁ কাৰ লগত মেছেজ কৰি থাকে সি গম পোৱা নাই তো এইখিনিয়ে গাইজ তো মই এতিয়া আমি কেইখনমান ফটো শ্বুট কৰোঁ তো তাই আৰু মোক মানে ইহঁতকো মাতি আনিছো তো ফটো উঠিম আৰু কেইখনমান তো সেইটো কাৰণে চাই লওঁ এবাৰ গাইজ চাইছোঁ আমি দমদমা হাই ছেকেণ্ডেৰী আৰু মানে এইখন স্কুলতে মই পঢ়ি মানে হাই ছেকেণ্ডেৰী পাছ কৰিছিলোঁ তো সেইটো কাৰণে এবাৰ আহিলোঁ তো গোটেই ল'ৰা ছোৱালীবিলাক গ'লে চাগে তো আগতকৈ বহুত এনে ইয়াতে মানে ক্লাছৰুমবিলাক বঢ়াইছে তো আহি পোৱা নাছিলোঁ বহুত দিন অহা নাছিলোঁ তো এইবাৰ আহিলোঁ মানে বছৰ সৰস্বতী পূজাৰ দিনে অহা যায় তো আগৰ বছৰ এনেকুৱা হেৰি কৰা নাছিলোঁ তো সেইটো কাৰণে তো এইবাৰে আহিছোঁ আৰু তো আহি ভাল লাগিছে বহুতখিনি কিন্তু এতিয়াও ল'ৰা ছোৱালীবিলাকে খাই আছে বাৰু ধৰক যিখিনি আমাৰ খিচাৰি খুৱাই বা ভাত খুৱাইছে ইয়াতে গম পোৱা নাই কি খুৱাইছে তো গাইজ আমি এতিয়া মানে দমদমা হাই ছেকেণ্ডেৰী ফ্ৰণ্টত মানে আমি বহি লৈছোঁ মানে ক'তো বেলেগত বহা নাই আমি মানে এনেই গাড়ীৰ ওপৰতে বহিছোঁ কিয় বহিছে জানেনে গাইজ কাৰণ দৰমুখত বহি ল'লে মানে ছোৱালীবোৰক খাবলৈ পাৰি সেইটো কাৰণে সি মানে মোক ল'ৰা চাব দিছে আৰু সি ছোৱালী চাব গাইজ সেইটো কথা নহয় মানে তাইৰ গাটো অলপমান বোলে বেয়া লাগিছে তো সেইটো কাৰণে আমি বহি লৈছোঁ তো মানে আমি ভাবি আছিলোঁ আজি 4 লাইনত যাম বুলি তো আহোঁতে আমি ষ্টিকো আনিছিলোঁ কিন্তু এতিয়া একো নাই গাইজ তাৰমানে তাইৰ অলপ গাটো বেয়া কাৰণে আমি আৰু আজি এইটো কেঞ্চেলে কৰি দিলোঁ তাকে ভাবি আছিলোঁ আৰু আমি ফটো শ্বুট কৰিম তো ভিডিঅ' বনাম কিন্তু আজি যোৱা নহ'ল তো সেইটো কাৰণে উপায় নাই দিয়ক গাইজ তো আমাৰ সৰস্বতী পূজা আজি এনেকুৱাকৈ মানে আমি খতম কৰিলোঁ তো ঘৰত মাহঁতে চাগে এতিয়াও ভাত বনাই আছে বনাই পিনে খোৱা লোৱা কৰিলেই চাগে তো মাহঁতক গৈ পিনে আমি চাই আছোঁ আমি কি কৰি আছে এতিয়া তো গাইজ আমি এতিয়া গৈ আছোঁ মানে এতিয়া ঘৰ পাম আৰু তো ঘৰ নাপাওঁতে আমাৰ এটা ৰাস্তাত মানে আমি অলপ ৰখি দিলোঁ কাৰণ কি আমাৰ মানে আমি ঘূৰি ফুৰি থাকোঁতে আমাৰ কথা পাতাই হোৱা নাই বেলেগ ফটো উঠিলোঁ ভিডিঅ' বনালোঁ বহুতখিনি তো লগৰবিলাকৰ লগত তেনেকৈ কথা পাতি থাকোঁতে আমাৰ নিজকে মানে টাইম দিয়া নাই তো তাইক সোধোঁ তাইৰ মোৰ লগত আহি আজি কেনেকুৱা লাগিলে তো চলি কেনেকুৱা লাগিলে তোমাৰ আজি ভালে লাগিলে বহুত ভাল লাগিছে অ'কে আৰু কি কৰিলা আজি তুমি সেইটো কোৱা তোমাৰ লগত ফটো উঠিলোঁ আৰু ডেন্স কৰিলোঁ ডেন্সো কৰিছা আমি ধুনীয়া ৰীল এটা বনাইছোঁ আৰু যদি চাবলৈ ইচ্ছা আছে তেনেহ'লে আমাৰ এটা একাউণ্ট আছে আমাৰ মানে কি দুটাৰে এটা একাউণ্ট আছে হ'লে সেই চেনেলকেইটাত যদি আপোনাৰ মানে চেনেল নহয় মানে ইনষ্টাগ্ৰামত হ'লে আপোনালোকে ফ'ল' কৰি দিব তেতিয়া আমাৰ মানে অ'পেন দেখা পাব আৰু তো আপোনালোকে মানে তাই এতিয়া ক'ব হৈছে যদি আমাক দুটাকে মানে কমপ্লিট চাব খুজিছে তো এইটো ভিডিঅ'ত চাগে দেখা নাপাব তাইৰ ফেচটো কাৰণ কিয় এইটোত বহুত মানুহে চাইতো কিন্তু আমাৰ প্ৰাইভেট একাউণ্ট আছে মানে ইনষ্টাগ্ৰামত তো সেইকেইটা গৈ পিনে আপোনালোকে ফ'ল' কৰি দিব মই আপোনালোকক দি দিম আপোনালোকে মেছেজ কৰিলে যেনেকৈ নহওক মই কৈছোঁৱে আগতেও তো ID কেইটা কিন্তু তাতকৈ ডাঙৰ কথা আজি মানে মোৰ বহুতেই ভাল লাগিছে মেইন পইণ্ট এইটো চোলাটো মানে গাইজ আমি অৰ্ডাৰ দিছিলোঁ মই যে তাইৰ লগত মানে এই কাপোৰযোৰৰ লগত মানে মেটচ হোৱাৰ কাৰণে কিন্তু চোলাটো গাইজ আপুনি এনেকুৱাকৈ ভাবক মানে আহি পোৱা নাছিলে কালিলৈকে তো মই মৰ্ণিং যাওঁতে এটা ৰঙা ৰেড কালাৰৰ মানে আপোনালোকে দেখাই পাইছে তো ৰেড কালাৰৰ চোলা এটা মই পিন্ধি গৈছিলোঁ কিন্তু সৰস্বতী মাৰ কৃপাত মানে ধৰক যি নহওক এইটো চোলা মানে আমাক হিমাংগু দাই মোক পাৰ্চেল দিছে দমদমালৈকে মোক হিমাংগু দাক তাৰ কাৰণে বহুত থেংক ইউ মানে
ল'ৰাজনে মোক বহুতখিনি ভাল পায়, মানে মই তেখেতক মানে ভালেই পাওঁ। তো তেখেতে মোক দমদমালৈ চোলাটো দিবলৈ গৈছে। তো এই চোলাটো মেটচ মানে কৰি গৈছে। মই কিবাকৈ ধৰক যি ক'ৰবাত চেঞ্জ কৰি ল'লোঁ। তো চেঞ্জ কৰাৰ পিছত দুটাৰে কাপোৰ দিছোঁ, মেটচ হৈছে। আৰু তাতকৈ ডাঙৰ কথা, আজি এই ছোৱালীজনীয়ে এটা ঘড়ী কিনিছিলে কালি। তো আজি ঘড়ীটো পৰহি কিনিছিলে। তো তাইক আজি মানে ঘড়ীটো পিন্ধি আছে। মই আজি 2 বছৰ হ'ল, 2 বছৰত ফাৰ্ষ্ট টাইম আজি মই তাইক ঘড়ী পিন্ধা দেখিছোঁ গাইজ। আজিলৈকে দেখা পোৱা নাছিলোঁ। তাই আজি কি বা চখ উঠিলে ঘড়ীটো পিন্ধাৰ কাৰণে। কিন্তু তাই গাইজ ঘড়ীটো দেখুৱাই দিয়াচোন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। কিন্তু মানে গাইজ মোৰ ঘড়ীটো তাই বহুত ভাল লাগিছে। মানে তাই নিপিন্ধে যিহেতু, তো সেই হিচাপত আজি বহুতখিনি ধুনীয়া লাগিছে। এইটো কাৰণে পিন্ধিলোঁ কাৰণ মই এতিয়া ভাবিলোঁ আৰু যে মই ঘড়ী পিন্ধা যোগ্যতা ছোৱালী হয়। কাৰণ মই আগতে সৰু আছিলোঁ, এতিয়া মই কলেজ পাইছোঁ, গতিকে মই এতিয়া মানে ঘড়ী পিন্ধা মানে মানুহ হয় আৰু মানে ছোৱালী হয় আৰু ময়ো। মানে তাই ডাঙৰ হৈছে এতিয়া, তাই সেইটো ক'ব হৈছে। মানে আগতে সৰু আছিল, এতিয়া ডাঙৰ হৈ গ'ল, বহুত ডাঙৰ কথা ক'ব জনা হৈ গ'ল, হয়নে নহয়? সেইটো কাৰণে তাই মোৰ কথা ক'ব জানা সেইটো কাৰণে মানে তাই এতিয়া ঘড়ী পিন্ধিব জনা হৈ গ'ল, সেইটোৱে ক'ব খুজি তাই। তো গাইজ আজিৰ এইখিনিয়ে ধৰক বৰ বিশেষ আজি বহুত দীঘলীয়া হ'ব ভিডিঅ'টো। তো সেইটো কাৰণে আজি বেলেগ নাই আমাৰ। তো ধৰক মই ঘৰত গৈ তথাপি দেখুৱাই আছোঁ, মা দেউতাই যদি কিবা ভাত ধৰক সেনেকুৱা বনাই আছে তো পাৰিলে দেখুৱাই আছোঁ। নহ'লে গাইজ আজিতে তুমি আৰু খাবা নাই, মই ভাত নাখাওঁ। মা দেউতাই যদি খাই আছে মই দেখুৱাম আৰু তোমাৰ মানে এওঁলোকক, কিন্তু মই নাখাওঁ গাইজ, বুজি পাইছে? মোক কৈয়ে থৈ দিছে মই ভাত দুটান খাব লাগিব, কাৰণ মই 60 টকা নেকি দি থৈছোঁ বোলে মাক। আচ্ছা, মই মানে গাইজ আমাৰ ঘৰত খানা খাব, তো সেইটো কাৰণে মোৰ পৰা 60 টকা ৰাখিছে মায়ে। তো হয়তো খাব পাৰোঁ, ৰাতিকৈ খাম, এতিয়া নাখাওঁ গাইজ, বুজি পাইছে না আপোনালোকে? নাখাওঁ এতিয়া। এইখিনিয়ে গাইজ। তো আজি বহুতখিনিয়ে ভাল লাগিলে আমাৰ দুয়োটাৰে, আজি বহুত টাইম স্পেণ্ড কৰিলোঁ। আজি মিনিমাম 11টা বজাত গৈছিলোঁ, এতিয়া 4 বাজিব হ'ল। তো 4 বজাৰ আগে আমি এতিয়া ঘৰ পাম গৈ পিনে, আৰু 10 মিনিট পিছত ধৰক ঘৰে পাম। বহুত আছিলে, কিন্তু তাইৰ মানে বিশেষকৈ নাথাকাৰ কাৰণটো হৈছে তাইৰ মানে অলপ গাটো অলপমান মানে দুৰ্বল ভাৱ লাগি আছে। তাৰ অলপ মানে প্ৰব্লেম হ'ব আৰু সেইটো কাৰণে মানে গুচি আহিলোঁ। তো এতিয়া মানে আমি ঘৰে পাম। তো আজিৰ কাৰণে আপোনালোকক বাই বাই, লগ পাম নেক্সট ভিডিঅ'ত। আৰু আমাৰ ইউটিউব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে, এণ্ড শ্বেয়াৰ কৰি দিব, এণ্ড তাত কমেণ্ট দি যাব দেই গাইজ। থেংক ইউ, বাই বাই কৰি দিয়া, বাই। তো গাইজ মই এতিয়া আহি পালোঁ ঘৰ। তো ঘৰ আহি পাই এতিয়া ঘৰত মানে মই কৈছিলোঁ আপোনালোকক যে মাহঁতে খানা খাইছিলে। তো খানা খোৱাৰ পিছত মানে মই ভাত নাখাওঁ এতিয়া, কাৰণ কি ঘৰতে খাই আহিছোঁ। তাতে মানে চৰি গাইজ, তো পূজাত খাই আহিছিলোঁ ভাত নহয়, খিচাৰি খাইছিলোঁ। তো কিন্তু হ'লে মাহঁতে বোলে ভাত খাই যিখিনি মানে আমাৰ মানে গাইজ আমাৰ কি হৈছিল, মানে মাহঁতে যিটো খানা খাইছিল, তো খানাৰ মানে কি হ'ল বুট বতছিল হা। তো বুট বতাৰ পিছত বুটখিনি বোলে ৰৈ গৈছিল। এতিয়া ৰৈ গ'লি ইহঁতে গোটাইকেইটাই মিলি পেলাই, এজন আমাৰ বৌ, সৰু বৌ, তো এইটো মা, আৰু এইজনী আমাৰ মুনু টিকলি, তো ইহঁতে মানে গোটেইকেইটাই মিলি পেলাই এই ফুলাৰি বনাই আছে। যিখিনি বতাহ ৰৈছি সেই বতাহখিনিৰ পৰা মানে ফুলাৰি বনাই ভাতটো খালাৰে গোটাইবিলাকে লগ লাগি ভাত খাইছি। এবাৰ খাইলৈ মানে হেৰি হোৱাই নাই, তথাপি এইবাৰ আকৌ ফুলাৰিত ধৰছি গোটাইকেইটাই। ফুলাৰিকেইটা দেখাই বাচিয়ে থাকে আপোনালোকে। তো ফুলাৰি বনাই এতিয়া খাব গোটাই পায়। তো গাইজ এইখিনিয়ে আজিৰ কাৰণে, আপোনালোকক বাই বাই। তো আপোনালোকে মোৰ ইউটিউব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো মোৰ ইউটিউব চেনেলটোৰ নামটো আপোনালোক সকলোৱে গমেই পায়, অজয় ব্লগছ। তো সেইটো কাৰণে আপোনালোকক কৈছোঁ গাইজ, বাই বাই। লগ পাম মই নেক্সট ভিডিঅ'ত।